নমস্কাৰ, মই ভাস্কৰ পৰশ লৈ আহিছোঁ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ বহুদিন বিৰতিৰ পিছত। আজিকালি সঘনাই দেখা যায় যে ডায়েবেটিছ ৰোগীৰ সংখ্যা বাঢ়িব ধৰিছে। তেওঁলোকৰ সুবিধাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ আৰু মই এই বিষয়ে কথা পাতিবলৈ গৈছিলোঁ ডাক্তৰ সমীৰণ দাসৰ সৈতে। তেখেত হৈছে এণ্ডক্ৰাইন'লজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক। তেখেতৰ ওচৰলৈ অহা ৰোগীৰ বিভিন্ন সমস্যাৰ লগতে সঘনে পাই থকা সমস্যা এটিৰ বিষয়ে তেখেতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল। আৰু তেওঁক যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰ এটি দিয়া আছে, তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ আগতে কৈছোঁ, যদি আপোনালোকে মোৰ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই ডক্টৰ সমীৰণ দাস, কনচালটেণ্ট এণ্ডক্ৰাইনলজিষ্ট। ক্ষীণোৱাটো ভাল নে বেয়া? একদম কমন টপিক এটা আজি কৈ আছো। ডায়েবেটিক ৰোগীসকল আমাৰ ওচৰত আহে, বহুতে কয় ছাৰ বহুত ক্ষীণাইছো, চুগাৰ বাঢ়িছে। বহুত পেচেণ্ট আহি কয় মোক ক্ষীণোৱাৰ ঔষধ নিদিব, বহুত ক্ষীণাইছো, চবেই কৈছে আপুনি ক্ষীণাই গৈছে। এতিয়া চাওক, ক্ষীণোৱা বস্তুটো ভাল বেয়া ছাবজেক্টিভ হয়। আপোনাৰ ওজন বহুত বেছি, আপোনাৰ BMI, আমি যিটো কেলকুলেট কৰোঁ আপোনাৰ হাইট আৰু ৱেইটৰ ওপৰত কেলকুলেশ্যনটো হয়। BMI যদি বেছি থাকে, অভাৰৱেইট, তাৰপিছত অবেচিটি ক্ৰাইটেৰিয়া থাকে। মই ইমান টেকনিকেলিটিত নাযাওঁ, কিমানৰ ওপৰত হ'লে অবেজ কয় সেইবিলাক বস্তু আপোনালোকে চবেই জানে। আজিকালি গুগলত চবেই চব কথা জানিব পাৰে। এতিয়া কথাটো হ'ল, অবেচিটিটো একচুৱেলি বেমাৰ। আমি শকত হ'লে এইটো কছমেটিক প্ৰব্লেম বুলি ভাবোঁ। শকত মানে দেখিবলৈ বেয়া, কিন্তু তাৰ আগতে শকত এটা ডাঙৰ বেমাৰ। যেতিয়ালৈকে আমি এজ এ ছ'চাইটি শকত অবেচিটিটোক বেমাৰ বুলি নলওঁ, তেতিয়ালৈকে তাৰ চলিউশ্যন কেতিয়াও নাহিব। ডায়েবেটিছ হওক, থাইৰয়ডৰ প্ৰব্লেম হওক, PCOS হওক, এই সকলোবোৰৰ গুৰিতে ক'বলৈ গ'লে অবেচিটি থাকে। এইবোৰ লিংকড বস্তু, মেটাবলিক চিণ্ড্ৰম বুলি কয়। গতিকে অবেচিটি এটা বিৰাট ডাঙৰ মহামাৰী, অতিমাৰী বুলি ক'ব লাগিব। পেণ্ডেমিকে হৈ গৈছে। চ' ডায়েবেটিচিটি বুলি কয় আজিকালি। ডায়েবেটিছ আৰু অবেচিটি এই দুটাই গোটেই বিশ্বক গ্ৰাস কৰি পেলাইছে। গতিকে অবেচিটি সম্পৰ্কে আমি সজাগ হ'ব লাগে। গতিকে এই ক্ষেত্ৰত ক্ষীণোৱা বস্তুটোৰ, এই ৱৰ্ডটোৰ বহুত মিনিং আছে। চাওক, ডায়েবেটিক ৰোগী এজনে ক্ষীণাব দুটা কাৰণত পাৰে। এটা হৈছে যে চুগাৰ কণ্ট্ৰল নহ'লে অস্মটিক ডায়েৰিচিছ বুলি কয়, যে পেচাবত চুগাৰ ওলাই যায়, পানী ওলাই যায়, নিউট্ৰিয়েণ্টছো ওলাই যায়, কেতিয়াবা প্ৰটিন লছ হয়, সেনেকে হৈ ক্ষীণাই যায়। সেইটো হৈছে বেমাৰটো বাঢ়াৰ লক্ষণ। আৰু এটা হৈছে ডায়েবেটিছত যদি আপুনি ভালকে কণ্ট্ৰলত থাকে, খোৱা বোৱা ভালকে কৰে, এক্সাৰচাইজ ভালকে কৰে, তেতিয়াহ'লে আপুনি ক্ষীণাব পাৰে, যিটো হেল্ডি ক্ষীণোৱা হয়, যিটো ক্ষীণাব লাগে। কিছুমান ঔষধ আছে যিবোৰ শকত মানুহত আমি ইউজ কৰোঁ ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত। SGLT2 ইনহিবিটৰ বুলি কয়, পেচাবত চুগাৰ বাঢ়ি কৰে। GLP-1 ৰিচেপ্টৰ এগনিষ্ট বুলি এটা কেটেগৰী আছে, যোনে বডিৰ ইনচুলিন প্ৰডাকশ্যনটো অলপ ঠিক কৰে। বডিৰ মানে আমাৰ শৰীৰৰ যিটো এপেটাইট আছে, চেটাইটি চেণ্টাৰত কাম কৰি এপেটাইটটো কমায়, আৰু মাল্টিপল একশ্যন আছে, বেলেগ বেলেগ ধৰণে কাম কৰি ই ৱেইটটো কমোৱাত হেল্প কৰে। গতিকে এই নতুন কেটেগৰীৰ মলিকিউলবোৰ একচুৱেলি শকত মানুহৰ ক্ষেত্ৰত বিশেষকৈ ইউজ কৰা হয় ক্ষীণাবৰ কাৰণে। এতিয়া আপোনাৰ কাপোৰটো আগতকে ঢিলা হৈছে, বেলেগে কৈছে, কাৰণ মানুহৰ কথা কামটো কোৱাই হয়। কোনোবাই আপোনাক লগ পালে ক্ষীণালেও ক'ব, শকত হ'লেও ক'ব। গতিকে সেইটো ভাবি পেলাই আপুনি কেতিয়াও ক্ষীণোৱাটো বেয়া বুলি নাভাবিব। হয়, আপোনাৰ চুগাৰ 200-300ৰ ওপৰত চলি আছে, পেচাব বেছি হৈছে, তেতিয়া ক্ষীণাইছে, সেইটো বেয়া। কিন্তু আপুনি ভালকে এক্সাৰচাইজ কৰিছে, খোৱা বোৱা কণ্ট্ৰল কৰিছে, আগৰ আনহেল্ডি লাইফষ্টাইলটো ভাল কৰি পেলাই ক্ষীণাইছে, ডেট ইজ হেল্ডি। আপুনি সেইটো এনকাৰেজ কৰিব লাগে। গতিকে ক্ষীণোৱা বুলি ক'লে সদায় ভয় নাখাব। ক্ষীণোৱাটো হেল্ডিও হয় ডেফিনেটলি, কিছুমান ক্ষেত্ৰত ক্ষীণোৱাটো ভাল নহয়। গতিকে ক্ষীণাব চেষ্টা কৰক। যদি আপুনি শকত হয়, BMI-টো আপুনি হেল্ডি ৰেঞ্জত ৰাখিব চেষ্টা কৰক, নিৰোগী থাকক, যাতে আপুনি সদায় ভয় নাখাব। ক্ষীণোৱাটো হেল্ডিও হয় ডেফিনেটলি, কিছুমান ক্ষেত্ৰত ক্ষীণোৱাটো ভাল নহয়। গতিকে ক্ষীণাব চেষ্টা কৰক। যদি আপুনি শকত হয়, BMI-টো আপুনি হেল্ডি ৰেঞ্জত ৰাখিব চেষ্টা কৰক, নিৰোগী থাকক, যাতে আপোনাক বাকীবোৰ ডায়েবেটিছৰ কমপ্লিকেশ্যনছে নাপায়। থেংক ইউ।